এনেকুৱা ঘন কুঁৱলী পৰিলে কাৰ কাৰ মনলৈ মাঘ বিহুৰ কথা মনলৈ আহে? এনেকুৱা ঘন কুঁৱলীতেই ৰাতিপুৱাই গা ধুই মেজিৰ ওচৰলৈ যাব লগা হয়। আৰু বিহুলৈ পিছে বেছিদিন নাই বাৰু। ডিচেম্বৰ মাহ সোমাল যেতিয়া জানুৱাৰীত বিহু পালেহিয়ে। আমাৰ ল'ৰাসকলৰ কিন্তু খৰি কাটিব হ'ল দেই। আমাৰ এতিয়া গাঁওসমূহত বিহুৰ আয়োজন চলি আছে। এয়া দেখিছেনে আমাৰ পল্লৱী বাই সোণগুটি চপায়ো বহায়ো আকৌ ৰ'দত দিলে। আৰু এইফালে দেখিছেনে আমাৰ আকৌ উদয় বিহুৰ গান শুনিলে ৰ'বই নোৱাৰে, এপাক নাচিহে এৰিব। আৰু যে এই পথাৰখন দেখিছেনে, ইয়াতে আমাৰ বিহু পতা হয়, মানে মাঘ বিহু। আৰু লগতে আমাৰ পাছত থকা দাইজনে কি কৰি আছে দেখিছেনে? তেওঁ হেনো নৰা চাফা কৰিছে। তাত বোলে এইবাৰ তেওঁ বোলে পিকনিক খাব। তাৰ পাছত ধান শুকাবও পাৰিব, হয়নে নহয় বাৰু? আকৌ ৰাস্তাতে ৰৈ থাকোঁতে মাছ বেপাৰীজনকো লগ পালোঁ। ভিডিঅ' কৰা দেখি মাছ এজনী দেখাইও দিছে। মই বোলো আজি নালাগে দেই। তাৰ পাছত গৈ পালোঁগৈ আমাৰ নিচাহঁতৰ ঘৰত। নিচা কিন্তু নিজৰ কামত ব্যস্ত, মানে ঘৰৰ কুকুৰাৰ কাৰণে খাং এটা বনাইছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আৰু আজিলৈ বাই।